ও দেহৰ ভৰসা নাই বুজিছানে নাই ও দেহৰ ভৰসা নাই বুজিছানে নাই কোনোবা লৰাই এনেকুৱা বা লৰাই তোমাক প্ৰপ'জ কৰিছে নাই আজোৱা ৰাতি টোপনি খতি তোমাৰে কথা জানা ভাবি ভাবি নমস্কাৰ মই জিন্তুমণি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অল অসম নাগাৰা নাম ফেচবুক পেজ আজি আমি উপস্থিত আছোঁ চিপাজাৰৰ লাওজানত আপোনালোকৰ সকলোৰে পৰিচিত নাগাৰা নামৰ জনপ্ৰিয় পাঠক কৰিশ্মা নাথৰ ঘৰত গতিকে আমি কৰিশ্মা নাথৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিম নমস্কাৰ কৰিশ্মা নমস্কাৰ খবৰ ভাল 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 তোমাৰ ভালনে খবৰ এই চেনেলৰ যোগেদি মই কুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমি পোনে পোনে কেইটামান কথা আমি কৰিশ্মা নাথৰ পৰা আমি জানিব চেষ্টা কৰিম মানে বহুদিন আমি দেখি আহিছোঁ যে নামৰ স্থলীত আমি দেখি আহিছোঁ সেইদিনা দেখা আৰু আজি দেখা মানে যিটো নামৰ স্থলীত বেলেগ এটা ৰূপত দেখোঁ আজি এটা মানে যিটো সাজপাৰ বা পৰিধান কৰি আছা নৰ্মেল ড্ৰেছত বহুতখিনি ভাল লাগিল মই সেই ৰূপত বা লগ পাই আৰু মানে তোমাক কেইটামান কথা তোমাৰ পৰা আমি জানিব চেষ্টা কৰিম বেছি দীঘলীয়া নকৰোঁ তাৰ আগত তেখেতৰ ফুল এড্ৰেছ মানে আপোনালোকে যদি বিচাৰে ফুল এড্ৰেছটো আমি জানিব বিচাৰিম নমস্কাৰ মোৰ নাম শ্ৰী কৰিশ্মা নাথ গাঁও বছাচুবা ডাকঘৰ ঢেকীপাৰা জিলা হৈছে দৰং অসম থানা হৈছে চিপাজাৰ ডাক সূচাংক হৈছে 784145 আৰু আমাৰ যদি নামৰ দলটিক যদি যোগাযোগ কৰিব বিচাৰে আপোনালোকে তলত ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিব তাৰ পৰা যোগাযোগ কৰিব পাৰিব আৰু লগতে জিন্তু দাদাৰ ফেচবুক পেজটি অল আছাম নাগাৰা নাম পেজটি সকলোৱে ফ'ল' কৰি দিব লগতে আৰু এটি ইউটিউব চেনেল আছে অল আছাম নাগাৰা নাম বুলি সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ এটি চেনেল কৰিশ্মা নাথ চেনেলটিও আপোনালোকে ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' মোৰ পাই থাকিবলৈ ধন্যবাদ তোমাকো ধন্যবাদ থাকিল তুমি কিমান পঢ়ি আছা মই বৰ্তমান BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰী মই বৰ্তমান বিদ্যাভাৰতী মহাবিদ্যালয়ত অধ্যয়ন কৰি আছোঁ আৰু ঘৰত কোন কোন আছে ঘৰত মোৰ মা দেউতা আইতা খুৰা ভণ্টি আৰু মই আমি দুজনীয়া ছোৱালী তুমি নাম কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা নাম প্ৰথম নাম কেতিয়া গাইছিলা আৰু কেতিয়া আৰম্ভ কৰিছিলা হয় মই বৰ্তমান নাম গাব আজি 5 বছৰ হৈ গ'ল ক্লাছ 7ৰ লাষ্টত শিকিছিলোঁ যেতিয়া আমাৰ গুৰু আহিছিলে আমাৰ ইয়াতে নাম গাব তেতিয়া মানে দেউতাই ক'লে আৰু ইমান ধুনীয়াকৈ নাম পৰিৱেশন কৰিছে তুমিও চোৱাচোন নাম গাব পাৰিবা নেকি তাৰপিছত নাগাৰা তাল আনি দিয়াৰ পাছত তেনেকৈ অলপ শিকি আজি মানে আজি সমাজখনত নাম গাই আছোঁ আৰু তোমাৰ নামৰ প্ৰথম গুৰু কোন মোৰ প্ৰথম বুলি ক'লে মোৰ এতিয়ালৈ এজনে গুৰু হৈ আছে আপোনাসৱৰ সকলোৰে পৰিচিত নাগাৰা নামৰ জ্যেষ্ঠ পাঠক শিল্পী পেঞ্চনাৰ মাননীয় মেদিনী মোহন নাথ দেৱ তেওঁ গুৰেশ্বৰৰে হয় এইখিনি নামৰ বাহিৰে অন্য কিবা বেলেগ লগত জড়িত আছা নেকি মই লগতে পঢ়িও আছোঁ নাগাৰা নামো গাই আছোঁ আৰু মই বহুত সৰুৰ পৰাই নৃত্যৰ লগত জড়িত বহুতখিনি প্ৰগ্ৰেমো কৰিছোঁ আগতে যেতিয়াৰ পৰা অলপ নামত বেছিকৈ মানে সোমাই পৰিলোঁ তেতিয়াৰ পৰা অলপ মানে নাচাত অলপ কমি গৈছে আৰু আপোনালোকে এইটো এটা বস্তু আপোনালোকে লক্ষ্য কৰা নাই এটা হাঁহি যিটো হাঁহি সদায় দেখা পাই থাকোঁ আমি সেইটোৰ কাৰণে হয়তো বহুত মানে চৰ্চাত মানে ছ'চিয়েল মিডিয়াত বিশেষকৈ হাঁহিটোৰ কাৰণে চৰ্চাত দেখি আছে আপোনালোকে সেইটোৰ পৰা হাঁহিয়ে কথা কৈ আছে মোৰো দেখি হাঁহি উঠি যায় ত' এই হাঁহিটো মই সদায় ক'ৰ পৰা মানে হাঁহিটো আহি থাকে যে হাঁহিটো যে এনি টাইম হাঁহিব পাৰে মানুহটো দুখো থাকে তেতিয়াও তুমি হাঁহি থকাই দেখা পাওঁ আমি যেতিয়া পাওঁ তেতিয়া হাঁহি থকাই দেখা পাওঁ সেইটো হাঁহিটো তোমাৰ কেনেকৈ মানে সম্ভৱ মানে এতিয়া বহুতত নাম পৰিৱেশন কৰিলোঁ বহুত সমাজত নাম পৰিৱেশন কৰিলোঁ শেহতীয়াভাৱে মানুহে হাঁহিটোৰ কথা কয় আৰু কয় যে ইমান ভাল লাগে বা এনেকুৱা কথাবিলাক কয় আৰু মানে একচুৱেলি কি হয় যিমান দুখ হ'লেও কিবা হ'লেও মানে
হাঁহি সদায় ভাল পাওঁ আৰু হাঁহিটো একদম খোলাকৈ মাৰোঁ আৰু মানে একো ভিতৰৰ পৰা যে বা কিবা এটা হেৰি থাকিব সেইটো একদমেই নহয় মানে হাঁহি ভাল পাওঁ আৰু সদায় সেইটোৱে বিচাৰোঁ আৰু হাঁহি থকাটোৱে। এতিয়া কিবা নতুন নাম লৈছা নেকি? নতুন নাম এবাৰ এতিয়া পাৰ্থপ্ৰতিম তালুকদাৰৰ সন্ধ্যাদেৱী সতীত্ব পৰীক্ষা নামটি লৈছোঁ এবাৰ এইটো বছৰত এই সন্ধ্যাদেৱী সতীত্ব পৰীক্ষা নামটো গাই আছোঁ এতিয়া বৰ্তমান ফিল্ডত গাই আছোঁ। নতুন সেই নতুন নামটোৰ কিবা ভাল লগা সকলোতকৈ ভাল লগা দিয়াটো মনত আছে? বহুত ধুনীয়া ধুনীয়া তাতে কৰুণ দিয়াবিলাক সেই নামটো গোটেই কৰুণ নাম মানে একদম জমনিৰ নহয় কৰুণ নামটিৰ এটি মই দিহা গাই দিছোঁ। ভাল লগা দিহা এটা তুমি গাই দিয়া। হয়। ও দেহাৰ ভৰসা নাই বুজিছানে নাই ও দেহাৰ ভৰসা নাই বুজিছানে নাই আজিও জীয়াই আছোঁ ক'বতো নোৱাৰোঁ কাইলৈ বা কি গতি হয় মোৰ প্ৰিয়ায় কাইলৈ বা কি গতি হয়। ধন্যবাদ। পঢ়া আৰু নাগাৰা নাম এই দুয়োটা চলাই নিয়াত কেনেকুৱা মানে পৰিস্থিতিৰ সন্মুখীন হৈছে? এতিয়া কি হয় কেতিয়াবা অসুবিধা হৈ যায় মানে এতিয়া নামৰ পৰা আহি ৰাতিপুৱা কলেজ যাব লাগে কলেজত মানে অলপ দূৰো আছে 8 কিলোমিটাৰমান হয় আমাৰ ঘৰৰ পৰা তাৰপিছত তাৰ পৰা আহি টোপনি মাৰিবই নাপাওঁ কলেজত যাওঁ বহুখিনি অসুবিধা হয় যদিও তথাপিতো আৰু তেনেকৈ সকলোখিনি চলাই নিব লাগিব কাৰণ পঢ়াটোও লাগিব নামটোও লাগিব সেইটোৱে। আৰু এটা মানে মোৰ নিজৰ প্ৰশ্ন মানে যেতিয়া নাগাৰা নামৰ স্থলীত যেতিয়া যোৱা যায় কোনোবা ল'ৰাই এনেকুৱা বা ল'ৰাই তোমাক প্ৰপ'জ কৰিছে নাই? তেনেকুৱা পাইছোঁ বহুত নামতে পাইছোঁ কিছুমানে নাম্বাৰ খুজি মানে একদম লাষ্টলৈ থাকি যায় কিছুমান মানে এনেকুৱা মানুহ পাইছোঁ নাম নাচায় কিন্তু শেষত মানে মাতিবৰ কাৰণে বা নাম্বাৰটো খুজিবৰ কাৰণে একদম শেষলৈ ৰখি যায় মানে এনেকুৱা বহুত বেছিভাগত পাইছোঁৱে এনেকুৱা। তোমাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা নাম দিহাটো তুমি জানা নেকি বা কোনটো দিহা ভাইৰেল হৈছে সেই দিহাটো অলপ আমাৰ দৰ্শককো শুনালে আমি ভাল পাম। মই গৌতম মুনিৰ জন্মৰ এটি বিহুৰীয়া দিহা এটি বহুখিনি ভাইৰেল হৈছিলে সেইটো অলপ গাই দিছোঁ। অ যোৱা ৰাতি টোপনি খতি তোমাৰে কথা জানা ভাবি ভাবি ইকণিত ফুল বান্ধি নতুন কাপোৰ পিন্ধি আহিলোঁ তোমাক চাওঁ বুলি মোৰ খুৰ খালি আহিলোঁ তোমাক চাওঁ বুলি। ভাল লাগিল বহুত বেছি ভাল লাগিল ধন্যবাদ তোমাকো ধন্যবাদ থাকিল। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু নেক্সট ভিডিঅ' আকৌ আমি লগ পাম এটা নতুন নামৰ দলৰ পাঠক এনেকৈ আমি লগ পাম আকৌ। আজি ইমানতে ধন্যবাদ।